আজিতো কেলা IPL চলবো 7:30টাৰ পৰা। আজিৰ পৰা মই টিভিৰ গৰুৰ পে নুঠো। কিমান দিন অপেক্ষাৰ পিছত আমাৰ মাহী ধনী কি লাম্বা চাক্কা শ্বট মাৰবো, 6 মাৰবো, কিমান দিনৰ মূৰত দেখা পাম, কিমান ভাল লাগবো। বাহিৰে ভাল আছিল ৰ, আজি বাজি লগাম কেলা 500 মান লগাই দিম আজি ফাৰ্ষ্ট খেলা না, আজিয়ে মই লগাই দিম CSK বিন্দাস জিকি যাম। মুতুৰা তই দেখিয়ে ভূতে ধরছি নাকি তোক? তই যে একলা একলা বহি ইয়াতে কিবা লেকচার মারি আছা। কন্তা টকরা তই কি জানবি? আজি IPL হয় নহয় 7:30টাৰ পৰা। ইলেতো খবৰ রাখতে টাইম নাই। কি আজিৰ পৰা IPL? মই দেখো গমে নাপাও আৰু আমাৰ টিভিটো ৰিচাৰ্জ নাই। ৰ মই ৰিচাৰ্জটো ভৰাই আহো ৰ। কন্তা টকরা তই কি জানবি? কার কি শুয়া পাচ্ছেল কিবা লাগে তই তাকে জানা। কত কি হয়েছে তুই তো এগুলা খবর রাখতে তো টাইম নাই। মুতুৰা কথা ভালকে কবি কিন্তু। তোক মই হেংকে কোৱা নাই তই মোক চোৱা বাচ্চাল কিবা যা বুলি নকবি। আৰু যি তোৰ ইমান দাম আছে কো 500 বাজি লাখ। কেলা মই তেতিয়াৰ পৰা তাকেই ভাবি আছিলো কেংকে কাৰ লগত বাজি লগাব পাৰো। আহিল ৰই আজিতো 500 টকা লুটিমে, কাৰণ CSK আজি ধনী আছে। তই কি কলি বাজি লগোৱাৰ কথা কৈছা? হ'ব দে মই CSK আৰু তই MI হ'ব না? দে হ'ব দে ৰ মই টিভি ৰিচাৰ্জটো ভৰাই লৈ আহো। কিন্তু ভাই জিকে ৰাতিপুৱাই লগে লগে পইচা দিব লাগব। আৰু শুনিলো তই মোৰ টিমত কিন্তু ধনী আছে, লাম্বা চাক্কা 6 মাৰবো খাটাং কথা। দে মই যাওঁ দে, মই ৰিচাৰ্জটো ভৰাই লৈ আহো টিভিত। কেলা আজিহে মনটো ভাল লাগছে মোৰ। চালা 500 টকাটো লুটিমে তাৰ পৰা। ৰ এটা কথা হ'ল নহয়, মায়ে বাইছে মোক ৰিমটটো দিয়ে না নাই, সদায় চিৰিয়েল মুখা চাই থাকে। বাদ দি ৰিমট আজি কাঢ়ি ল'ম ৰিমট। তো মই এতিয়া যাই থাকো চিপছ ৰাতিৰ কাৰণে যোগাৰ কৰো অলপ। খালী পেটে আৰু টিভি চাম নে মই? 500 টকা এনেও লুটিমেই। মাই চিৰিয়েলখন ইমান ধুনীয়া লাগছি চাই। বাপ্পা ইমান ধুনীয়া লাগছি। এইখিনি চাবা মই কেইদিনৰ পৰা হাবা ধৰি খাইছিলো, আজি চাবা পালো দে। বাপ্পা ইমান ধুনীয়া। মাই মাই মৰণ তো কি হৈছে তোৰ? খালি যে ভেবে থাকা মাই কৰি। তই কিন্তু আজি চিৰিয়েল চাবা নাপা 7:30টাৰ পৰা। মই চাম, কাৰণ আজি IPL চলবো। আৰু কেইদিন টিভি ৰিমটটো মোৰ হাতত দিবি। তই চিৰিয়েল টিৰিয়েল বাদ দি তই দুটি মনত জনাক গেল, মই একো কোৱা নাই। তই চিৰিয়েল চাই থাকা, মই একো কোৱা নাই। কিন্তু আজিৰ পৰা মোক লাগব টিভি ৰিমটটো। যাবে মৰণ নোহোৱা টিভি ৰিমট লাগে তাক। হাও আৰু দেখো 10 মিনিট আছে 7:30 হবা। 7:20 হলে মই চিপছ কিনি লৈ আহো ৰ। মাই ৰিমটটো দিয়ে, চিৰিয়েল টিৰিয়েল বাদ দি মই IPL চাবা লাগে। মই চোন তোৰ লগত 500 টকা বাজি লগাই আছো। দি ৰিমটটো দি। ৰহে আপা লাষ্টৰ খিনি চাবা দি মোক। লাষ্টৰ ফাষ্টৰ নাই, তাড়াতাড়ি দি মোক, মই চাবা লাগে। নহ'লে কিন্তু মই ৰিমটটো কাঢ়ি ল'ম। নেদাও যা কিডাল কৰবি তই, নেদাও যা। ৰ পিছে তই ৰিমট নেদা ৰ। দি ৰিমটটো ৰিমট দি তাড়াতাড়ি ৰিমট দি মোক। মৰণ নহয় ৰিমটটো কাঢ়ি নিলে লাষ্টৰ খিনিও চাবা নেদিলা। প্ৰভু ভগৱান, লাইনটো জানো যায়। যা নাচাও যা, মই টিভি চিভি তই চাই থাক। আজি কোনে পায় আৰু মোক, চালা আজি গটাই চাম। মাৰ ধনী মাৰ। লাম্বা চাক্কা 6 মজা। আৰু এটা মজা। একবাৰ চন্দুকে ফোন মাৰো, সিটো কিজানি কান্দমো হৈ আছে। হেল্ল' চন্দু, কি কৰি আছা? টিভি চাই আছা তয়ো? কেনে ধনী দুটা মাৰলেই না ফাঁচ আইটি? কেনে পইচাটো ৰাতিপুৱা লাগি ৰেডি কৰ। আৰু 5 মিনিটে আছে খেলা। দে ৰাতিপুৱা কিন্তু। চলি ভাত তাত নাখা নেকি? ৰাতি 11টা বাজিল। মাই মোৰ ৰুমত সাজি থৈ দিছো ভাতকেইটা। আৰু 5 মিনিট আছে, যা খাই কেনে শুই থাকিম যা। তহঁতে খাই কেনে শুই থাকতে যা। দে পিছে মই সাজি থৈ দিম দে। হাও ধনী দেখো লাষ্ট টাইমত কি কৰে। মাৰ 2টা বলত 4 ৰান লাগে। মাৰ 6 মাৰলে মাই তই লাষ্ট টাইম খিনি মোক চাবা নেদা। সগ্নে মৰণ নোৱা চলি 12টা বাজিল, টিভি বন্ধ কৰি ঘুমে থাক যা। কেনাই ভাই কেনাই, মই জিকতো না 500 টকাটো দি দ এতিয়া। ভাই ল 500 টকা। 2 ৰানৰ কাৰণে হাৰি গেলো, নহলি তই মোক দিবা লাগিলে বেটা। আগৰ মেটছখনত আৰু আমি এনেকে পইচা লগাম দে বেলেগৰ লগত। দে হ'ব দে, এতিয়া যা মোৰো কাম আছে অলপ। যা মোৰো কাম আছে অলপ।